আমি দেশ প্ৰিয় শ্ৰোতাবৃন্দ, গল্প পাঠৰ চতুৰ্থ খণ্ডটিলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰো প্ৰিয় গল্পটি পাঠ কৰিবলৈ হ'লে কমেণ্ট বক্সত গল্পটিৰ নাম জনাব। এয়া পাঠ কৰিছোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প বানপ্ৰস্থ। চাৰুৰ বয়স 18 বছৰ হ'ল। সুন্দৰকৈ নিয়াৰিকৈ ঘৰখন চলি আছে কাৰণেই নন্দন দাসত কোনেও যেন মন কৰাৰ সুবিধাই পোৱা নাছিল চাৰু কিমান ডাঙৰ হ'ল। আৰু চকুত পৰেই বা কেনেকৈ তাই ডাঙৰ হ'ল মাধৱীৰ পুৰণি কাপোৰৰ আঁৰে আঁৰে। কিন্তু লাহে লাহে ক'ৰবাৰ আঁৰত লুকাই থকাৰ পৰা সৰু সৰু কথা কিছুমান এটা সমস্যাৰ ৰূপ লৈ ওলাই আহিল। এদিন এক বন্ধুৱে মাধৱীক সুধিলে, আজিকালি তুমি খুব ঘৰৰ কাম কৰা নহয়? কৰোঁহে হয়, কাম নকৰাৰ কাৰণে মায়ে ইমান গালি পাৰে। মাধৱীয়ে আলসুৱা সুৰত ক'লে, সেইদিনা মই নিজেই দেখিছোঁ তুমি আগফালৰ বাৰাণ্ডাৰ ওপৰৰ মকৰা জাল গুচাইছা। মাধৱীয়ে কিবা প্ৰকাৰে কথাটো ঘূৰালে। তাইৰ এসময়ৰ প্ৰিয় আৰু জনপ্ৰিয় শাৰী এখন তেতিয়া চাৰুৱে পিন্ধে। বন্ধুজনে চাৰুক পিছফালৰ পৰা দেখিছিল। কোনোবা এদিন হয়তো গোটেই ঘৰৰ মানুহ এখন বিয়ালৈ যাব। চাৰুক কি কৰা যায়? লৈ গ'লে তাইক কি পিন্ধাই নিব? মাধৱীৰ লগে লগে তাই থাকিব। তেনেস্থলত তাইনো মুখখনত কিবা অকণমান নসনাকৈ যাবনে? খাবৰ সময়ত তাই ক'ত বহি খাব? এইবোৰ কথাত মাধৱীৰে অস্বস্তি হয় আটাইতকৈ বেছি। আৰু চাৰুকতো অকলেও থৈ যাব নোৱাৰি। তাইক কিয় অকলে থৈ যাব নোৱাৰি, সেই কথাটো ভাবোঁতে চাৰুৰ কাণ মূৰ গৰম হৈ আহে। কিয় তাইক অকলে থৈ যাব নোৱাৰি? এই অঞ্চলটোত চোৰ ডকাইত কোনো নাই। একমাত্ৰ ড্ৰাইভাৰটোৰ বিষয়ে মাধৱীয়ে বহুত কথা চাৰুক কয়। সেইবোৰ শুনাৰ পাছত চাৰুৱে ড্ৰাইভাৰক ভালকৈ মাতিবলৈ এৰি দিছে। ড্ৰাইভাৰ যদি পূবত আছে তেনেহ'লে উত্তৰত চাহ পিয়লা থৈ পশ্চিমলৈ যাওঁতে চাৰুৱে কৈ যায়, হেৰামতি, চাহ তাতে থৈছোঁ, খাবা। কিন্তু সেইমতি ড্ৰাইভাৰটো সকলোৰে লগত গাড়ী চলাই বিয়ালৈ যায়। তেনেস্থলত মানুহবোৰে কালৈ ভয় কৰে? চাৰুলৈ। চাৰুৰ কাণ মূৰ গৰম হৈ আহে। আৰু মানুহবোৰে কথাবোৰ আলোচনা কৰে গুণগুণকৈ, চাৰুৱে নুশুনাকৈ। হঠাৎ তাই সকলো বুজি পাই থকাকৈ নন্দন দাসে ঘৈণীয়েকক কয়, এইটোতো এটা সমস্যাই হ'ল, নহয় জানো? ঘৈণীয়েকে শলাগে। তাইকতো সদায় এনেকৈ ৰাখি থ'ব নোৱাৰি। পিছত আকৌ বিয়া বাৰু সেইবোৰৰ লেঠা আমাৰ ডিঙিত লাগিব। আৰু তাইলৈ আমিনো ক'ত দৰা এটা বিচাৰি পাম, নহয় জানো? আৰু এটা কথা নহয়, এতিয়া মাধৱীৰ বিয়া বাৰুৰ কথা ওলাইছে। দুই এঘৰ মানুহ আহিছে, আগলৈকো মানুহ আহিব। এইবোৰ দেখি শুনিও তাইৰ মনটো বেয়া হৈ যাব নহয়। তাইতো মাধৱীৰ সমনীয়া ছোৱালী। কথাবোৰ সঁচা। ইতিমধ্যে দুই এঘৰ নহয়, কেইবাঘৰো মানুহ